ভোকত থকাৰ আগতে আপুনি পানী এগিলাচ খালে আপোনাৰ শৰীৰত থকা টক্সিনবোৰ ক্লিন হৈ যায়। এনেদৰে দিনটো আৰম্ভ কৰক। টোপনি যোৱাৰ আগতে মিনিমাম 30 মিনিট আগৰ পৰা আপুনি মোবাইল স্ক্ৰীন অফ কৰিব আৰু মোবাইলটো চাবলৈ বন্ধ কৰিব বা সম্পূৰ্ণভাৱে মোবাইলটো বন্ধ কৰি দিব। বন্ধ কৰি আপুনি শুব, তেতিয়া আপোনাৰ মগজুটোৱে বিশ্ৰাম পাব, লগতে অনুভূতিটো আপোনাৰ সম্পূৰ্ণ ভাল হ'ব আৰু ৰাতিপুৱা উঠি আপুনি মৰ্ণিঙত ফ্ৰেছ অনুভৱ কৰিব আৰু মগজুৱে আপোনাৰ মানসিক শান্তি কৰি দিনটোলৈকে সতেজ বা পূৰ্ণোদ্যমে কাম কৰিবলৈ আপোনাক নতুন উদ্যোগ জনাব। পাৰিলে আপুনি দিনটো বা ৰাতিৰ ভিতৰত নিজৰ মাক দেউতাকৰ লগত 5 মিনিট হ'লেও সময় দিয়ক। এই সময় দিয়াৰ ফলত আপোনাৰ জীৱনত 10 গুণ মানসিক শান্তি বৃদ্ধি কৰিব আৰু আপোনাৰ জীৱনটো আৰু শৰীৰটো ভাল হ'ব আৰু পূৰ্ণোদ্যমে আপুনি বহু বছৰলৈকে আয়ুস বৃদ্ধি কৰিব পাৰিব। এইটো চাইণ্টিফিকেলি প্ৰমাণিত তথ্য। যিসকলৰ মাক দেউতাৰ লগত নাই বা বিদেশত আছে, তেওঁলোকক আজিৰ যুগত আপুনি এটা ভিডিঅ' কলিং বা তেনেধৰণৰ ফোন কৰি দৈনন্দিন খবৰ খাতি লোৱাৰ ব্যৱস্থা কৰি 5 মিনিট হ'লেও সময় দিব। চাব আপোনাৰ জীৱনটো কিদৰে আগবাঢ়ি গৈ থাকে। শেষত কম, প্ৰকৃত যদি আপুনি কাৰোবাক প্ৰেম কৰে বা ভাল পায়, ল'ৰাই হওক বা ছোৱালীয়ে হওক, আপুনি মনৰ ভিতৰত নাৰাখি পোনপটীয়াভাৱে প্ৰকাশ কৰিব আৰু চেষ্টা কৰিব। চাব আপোনাৰ জীৱনটো সুন্দৰ হৈ উঠিব। যদি আপুনি মনৰ ভিতৰতে ৰাখি যায়, ক'ব নোৱাৰে, তেতিয়াহ'লে এটা সময়ত আপোনাৰ এই ব্যৰ্থতাৰ বাবে আপুনি নিজকে দোষী অনুভৱ কৰিব। ধন্যবাদ। এই 4 কথা আপুনি জীৱনৰ লগত সদায় ওতঃপ্ৰোতভাৱে জীয়াই থকালৈকে আপুনি লগত কঢ়িয়াই লৈ ফুৰিব। চাব আপোনাৰ জীৱনটো কিদৰে গতি কৰে। যদি ভিডিঅ'টো আপোনাৰ ইনফৰ্মেটিভ যেন লাগিছে, তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভাল লাগিলে মোৰ প্ৰফাইল আৰু পেজটো ফ'ল' কৰিব। ধন্যবাদ। আগলৈ আকৌ এনেধৰণৰ বহুতো ইনফৰ্মেটিভ তথ্য